Welcome back to my YouTube channel. তো বন্ধুসকল আজি আপোনালোকৰ মাজত এনেকুৱা এটা এপছ লৈ আহিছো যে এই এপছটোত আপোনালোকৰ কোনো ধৰণৰ পইচা ইনভেষ্ট কৰিব নালাগে অকল আপুনি এপছটো ইনষ্টল কৰি ৰেজিষ্ট্ৰেচন কৰি ল'ব আৰু আপোনালোকে ৰেজিষ্ট্ৰেচন কৰি লোৱাৰ লগে লগে আপোনাৰ একাউণ্টত 141 টকা লগে লগে এড হৈ যাব আৰু আপুনি সেই এপছটোৰ লিংক যদি আপুনি দিনত 100 জনক শ্বেয়াৰ কৰে আপুনি দিনত 400 পৰা 9900 টকা লৈকে আপুনি ইনকাম কৰিব পাৰিব আৰু যদি আৰু সেই এপছটোই যদি আপুনি 100 জন মানুহক শ্বেয়াৰ কৰি সাইন আপ কৰি দিব পাৰে তেতিয়া হলে আপুনি পাৰ ডে 1500 কৈ ইনকাম কৰিব পাৰিব 100% শিওর তো বন্ধুসকল এই এপছটো যে ইমান ধুনিয়া এটা এপছ আপোনালোকে কল্পনাই কৰিব নোৱাৰিব বন্ধুসকল আপুনি যদি এই এপছটোৰ বিষয়ে জানিব বিচাৰে তেতিয়া হলে এই ভিডিওটো স্কিপ নকৰি হেকলৈকে চাই থাকক আৰু যদি মোৰ এই চেনেলত নতুন হৈ থাকে তেতিয়া হলে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিয়ক বন্ধুসকল পলম নকৰি বলক ভিডিওটো ষ্টাৰ্ট কৰো আপুনি প্ৰথমতে লিংকত ক্লিক কৰি ৰেজিষ্টাৰ কৰি ল'ব আপুনি ওপৰত মোবাইল নম্বৰ এতে বহাই দিব মোবাইল নম্বৰ বহাই দিয়াৰ পিছত আপুনি OTP-ত ক্লিক কৰিব OTP-ত ক্লিক কৰাৰ পিছত আপুনি পাসওয়াৰ্ড ক্ৰিয়েট কৰি ল'ব আৰু তাৰ পিছত কনফাৰ্ম পাসওয়াৰ্ড ক্ৰিয়েট কৰি ল'ব কনফাৰ্ম পাসওয়াৰ্ড ক্ৰিয়েট কৰাৰ পিছত আপুনি ৰেজিষ্টাৰত ক্লিক কৰিব ৰেজিষ্টাৰত ক্লিক কৰাৰ পিছত আপোনাৰ এপছটো খোল খাব তো বন্ধুসকল মই এই এপছটো অলৰেডি ৰেজিষ্টাৰ কৰি লৈছো মই লগইন কৰি লম তো বন্ধুসকল মই মোৰ এপছটো লগইন কৰি লৈ আছো মোৰ এপছটো লগইন হৈ গল একেবাৰে ওপৰত লেফট সাইডত চাইছে মোৰ 128 টকা ইয়াতে শো কৰিছে তো বন্ধুসকল আপুনি ৰেজিষ্টাৰ কৰাৰ লগে লগে আপুনি আপোনাৰ ইয়াত 141 টকা ইয়াত শো কৰিব তো বন্ধুসকল মোৰ পইচাখিনি মই উইথড্ৰ কৰিছো সেই কাৰণে মোৰ 128 টকা ইয়াত শো কৰিছে তো বন্ধুসকল আপুনি ইয়াৰ জৰিয়তে আপুনি কেনেকৈ ইনকাম কৰিব এইটো আপোনালোকক দেখাই আছো তাৰ আগতে যদি আপুনি মোৰ এই চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেতিয়া হলে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব তো বন্ধুসকল আপুনি প্ৰথমতে ইয়াত ইনভাইট অপচন আছে ইয়াতে আপুনি ক্লিক কৰি দিব ইয়াতে ক্লিক কৰি দিয়াৰ পিছত ইয়াতে লিখা আহিছে 4 লেভেল এজেন্সি সিস্টেম এজ লেভেল ৰেংক কমিশন তো বন্ধুসকল আপুনি যেতিয়া আপোনাৰ ফ্ৰেন্ড এজনক আপুনি শ্বেয়াৰ কৰিব এই এপছটোৰ লিংক যেতিয়া আপুনি শ্বেয়াৰ কৰিব তেতিয়া আপুনি সেই ফ্ৰেন্ডজনৰ পৰা আপুনি 30% বোনাস আপুনি পাই যাব আৰু যেতিয়া আপোনাৰ এই বন্ধুজনে আন এজন বন্ধুক শ্বেয়াৰ কৰিব সেই আন এজন বন্ধুৰ পৰা আপুনি 20% বোনাস আপুনি পাই যাব আৰু তাৰ পিছত যদি যেতিয়া আপোনাৰ সেই মানুহজনে আন এজনক শ্বেয়াৰ কৰিব তাৰ পৰা আপুনি 7% বোনাস পাই যাব আৰু সেই মানুহজনে যেতিয়া আন এজন মানুহক শ্বেয়াৰ কৰিব তাৰ পৰা আপুনি 3% বোনাস আপুনি পাই যাব এনেকৈ আপুনি বহুত ইনকাম কৰিব পাৰিব এইটো এটা বহুত প্ৰফিটেবল এপছ হয় তো বন্ধুসকল যদি আপুনি এই এপছটো ইনষ্টল কৰা নাই তেতিয়া হলে মোৰ ডেসক্ৰিপচন বক্সত গৈ লিংকত ক্লিক কৰি এই এপছটো ইনষ্টল কৰি ল'ব পাৰিব তো বন্ধুসকল আৰু স্ক্ৰল ডাউন কৰি ইয়াতে চাওক কি লিখা আছে ইয়াতে চাওক বন্ধুসকল ইয়াতে কোৱা হৈছে যে একেবাৰে তলৰ অপচনটোত যদি আপুনি এই এপছটো কেৱল শ্বেয়াৰ কৰে 100 জন মানুহক শ্বেয়াৰ কৰে তেতিয়া হলে আপুনি 400 পৰা 9900 টকালৈকে আপুনি ইনকাম কৰিব পাৰিব আৰু বন্ধুসকল ওপৰতো মাজতো মানে ইয়াত দা মোষ্ট ইফেক্টিভ এতে আপুনি চাওক এতে কৈছে যে এজন মানুহে মানে ৰাস্তাত কিবা বিক্ৰী কৰি আগত আছিল সেই মানুহজনে বৰ্তমান এই এপছটো শ্বেয়াৰ কৰি সেই মানুহজনে মানে প্ৰত্যেক 100 জন মানুহক শ্বেয়াৰ কৰি সাইন আপ কৰি দিলে মানে দিনত আপোনাৰ 1500 টকা ইনকাম কৰি আছে তো বন্ধুসকল আপুনিও যদি 100 জন মানুহক এই এপছৰ লিংক শ্বেয়াৰ কৰি সাইন আপ কৰি দিব পাৰে তেতিয়া হলে আপুনি পাৰ ডে 1500 টকা ইনকাম কৰিব পাৰিব তো বন্ধুসকল এনেকৈ এই এপছটোৰ জৰিয়তে আপুনি ইনকাম কৰিব পাৰিব এইটো বহুত ধুনীয়া এটা এপ তো বন্ধুসকল আপুনি এই এপছটো ইনষ্টল কৰি ল'ব পাৰে তাৰ পিছত বন্ধুসকল ইয়াতে আপুনি কোয়েষ্টত যাব পাৰে কোয়েষ্টত গৈ ইয়াতে চাব পাৰে তে আপুনি যেতিয়া ৰেজিষ্টাৰ কৰিব প্ৰথম দিনাই আপুনি 15 টকা পাই যাব ইয়াত কোয়েষ্টত ক্লিক কৰাৰ লগে লগে ইয়াতে ফাৰ্স্ট ডে 15 টকা আৰু সেকেন্ড ডেত আপুনি নেক্সট ডেত কিমান পাব 21 টকা তাৰ পিছত আৰু 3 দিন পিছত আপুনি আৰু পাই থাকিব তো বন্ধুসকল এনেকৈ আপুনি পাই থাকিব পইচা তো বন্ধুসকল এই এপছটোৰ জৰিয়তে আপুনি বহুত পইচা ইনকাম কৰিব পাৰিব আৰু এই এপছটোৰ জৰিয়তে আপুনি গেম খেলিও
পইচা উপাৰ্জন কৰিব পাৰিব ইয়াতে আপোনাৰ গেমৰ অপচন আছে ইয়াতে দুটা গেম আছে আপোনাৰ ক্ৰাছ আৰু ফ্ৰেটি এই দুটা গেমৰ জৰিয়তে আপুনি পইচা ইনকাম কৰিব পাৰিব তো বন্ধুসকল এই এপছটোৰ পইচা আপুনি কেনেকৈ উইথড্ৰ কৰিব সেইটো আপোনালোকক মই দেখুৱাই আছোঁ তো বন্ধুসকল তাৰ কাৰণে আপোনাৰ এই মাই একদম তলত ৰাইট সাইডত মাই বুলি লিখা আছে ইয়াতে আপুনি ক্লিক কৰি দিব ইয়াতে ক্লিক কৰি দিয়াৰ পিছত ইয়াতে আপোনাৰ পইচা শ্ব কৰিব এই পইচাৰ জৰিয়তে আপুনি ৰিচাৰ্জো কৰিব পাৰিব আৰু যদি আপুনি বিচাৰে যে মোৰ এই পইচাটো বেংকত ট্ৰান্সফাৰ কৰিম তেতিয়াহ'লে আপুনি উইথড্ৰলত ইয়াতে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ ইয়াতে লিখা আহিছে মোৰ ইয়াতে লিখা আহিছে প্লিজ এড এ বেংক কাৰ্ড টু উইথড্ৰ তাৰমানে মোক ইয়াতে বেংকৰ ডিটেইলছখিনি এড কৰিব দিছে তো বন্ধুসকল মই আপোনালোকক জাষ্ট দেখুৱাই আছোঁ মই এতিয়া এড নকৰোঁ যেতিয়া আপুনি উইথড্ৰ কৰিব তেতিয়া আপুনি এই বেংকটো আপুনি এড কৰি ল'ব আৰু বন্ধুসকল যদি আপুনি এই এপছটো মোবাইল ডেস্কটপত ৰাখিব বিচাৰে তেতিয়াহ'লে আপুনি একেবাৰে তলত চাওক ডাউনলোড এপ বুলি লিখা আছে আপুনি ডাউনলোড এপত ক্লিক কৰি আপুনি এই এপছটো ডাউনলোড কৰি ল'ব তো বন্ধুসকল এনেকৈ আপুনি এই এপছটোৰ জৰিয়তে আপুনি পইচা ইনকাম কৰিব পাৰিব তো বন্ধুসকল যদি এই এপছটোৰ বিষয়ে জানি যদি কিবা ভাল লাগিছে তেতিয়াহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই